এটি অনুগল্প বিদায়। আহকচোন বন্ধুসকল, গল্পটো আৰম্ভ কৰোঁ। বিয়াৰ পিছত বিদায়ৰ সময় হ'ল। নেহাই মাকক লগ পোৱাৰ পিছত দেউতাকক সাবটি ধৰি কান্দি আছিল। তাত উপস্থিত সকলোৰে চকু সেমেকি পৰিছিল। নেহাই তাইৰ উৰণিখন আঁতৰাই সৰু ভনীয়েকৰ সৈতে কইনাৰ বাবে সজোৱা গাড়ীখনৰ ওচৰলৈ আহিছিল। দৰা অবিনাশে ঘনিষ্ঠ বন্ধু বিকাশৰ লগত কথা পাতি আছিল। বিকাশে ক'লে, বন্ধু অবিনাশ, প্ৰথম কথা, ঘৰ পোৱাৰ লগে লগে আমি হোটেল অমৃতবাগলৈ গৈ ভাল খাদ্য খাম। ইয়াত তোমাৰ শহুৰৰ ঘৰত খাই ভাল পোৱা নাই। তেনেতে ওচৰতে থিয় হৈ থকা অবিনাশৰ সৰু ভাই ৰাকেশে ক'লে, অ' ভাই, পনীৰখিনিও ভাল হোৱা নাছিল, ক্ৰীমৰ সোৱাদ একেবাৰে নাছিল। আৰু সি হি কৰি জোৰেৰে হাঁহিবলৈ ধৰিলে। অবিনাশো পিছ পৰি নাথাকিল। হেৰা, আমি অমৃতবাগলৈ যাম, যি মন যায় খাম। ময়ো ইয়াত খাই ভাল নাপালোঁ, আনকি ৰুটিবোৰো ঠাণ্ডা হৈছে। স্বামীৰ কথাবোৰ শুনি উৰণি পিন্ধা নেহা তাই গাড়ীত বহিবলৈ ওলাইছিল। পিছলৈ ঘূৰি আহি গাড়ীৰ দুৱাৰখন জোৰকৈ বন্ধ কৰি দিলে। উৰণিখন আঁতৰাই দেউতাকৰ ওচৰ পালেগৈ আৰু হাতত দেউতাকৰ হাতখন লৈ ক'লে, মই মোৰ শহুৰৰ ঘৰলৈ নাযাওঁ দেউতা, মই এই বিয়াখন মানি নলওঁ। এই কথাবোৰ ইমান জোৰেৰে ক'লে সকলো স্তম্ভিত হৈ পৰিল। সকলো ওচৰ চাপি আহিল। নেহাৰ শহুৰেকৰ ওপৰত যেন পাহাৰ এটা পৰিল। কোনেও বুজিব পৰা নাছিল কথাটো কি। তেতিয়া নেহাৰ শহুৰেক ৰাধেশ্যামজী আগবাঢ়ি আহি নেহাক সুধিলে, কি কথা বোৱাৰী? বিয়া শেষ হ'ল, বিদায় দিয়াৰ সময় হ'ল, হঠাৎ কি হ'ল যে তুমি বিয়াখন নাকচ কৰিছা? অবিনাশো নেহাৰ ওচৰলৈ আহিল আৰু অবিনাশৰ বন্ধুগণো আহিল। সকলোৱে জানিব বিচাৰিলে যে কি হৈছে, যে কইনাজনীয়ে শহুৰেকৰ ঘৰলৈ যাবলৈ কিয় অস্বীকাৰ কৰিছে। নেহাই তাইৰ পিতৃ দয়াশংকৰজীৰ হাতত ধৰি আছিল। নেহাই শহুৰেকক ক'লে, বাবুজী, মোৰ মা দেউতাই আমাক শিক্ষা দি নিজৰ সপোন ত্যাগ কৰি আমাক সক্ষম কৰি তুলিছে। পিতৃৰ বাবে কন্যাৰ অৰ্থ কি জানেনে? আপুনি আৰু আপোনাৰ পুত্ৰই জানিব নোৱাৰে, কাৰণ আপোনাৰ কন্যা সন্তান নাই। নেহাই কান্দি কান্দি ক'লে, আপুনি জানে যে যোৱা এবছৰ ধৰি দেউতাই ৰাতি 2-3 বজালৈকে সাৰ পাই মাৰ লগত মোৰ বিয়াৰ পৰিকল্পনা কৰিছিল আৰু আতিথ্যত যাতে কোনো অভাৱ নহয় তাৰ বাবে পৰিকল্পনা কৰিছিল। বিবাহৰ খাদ্যৰ বাবে কি ৰান্ধিব, কোন হ'ব ৰান্ধনি, কেনেকৈ বস্তু বাহনি গোটাব। যোৱা এবছৰত মায়ে নিজৰ বাবে একো বস্তুই কিনা নাই, যাতে মোৰ বিয়াত কোনো অভাৱ নহয়। মায়ে ভনীৰ শাৰী পিন্ধি কৰিবলৈ ওলাই যায়। 150 টকাৰ দেউতাৰ নতুন ছাত্ৰৰ আঁৰত 100টা ফুটা। মা দেউতাই কিমান সপোন মাৰি চাগৈ ভালকৈ খোৱা নাছিল, ভালকৈ পিন্ধা নাছিল। মাত্ৰ এটাই ইচ্ছা আছিল যে মোৰ বিবাহত কোনো অভাৱ নাথাকে। আজি আপোনাৰ ল'ৰাটোৱে ৰুটিখন ঠাণ্ডা পালে, তেওঁৰ বন্ধুসকলে পনীৰখিনিও বেয়া পালে। তেওঁলোকৰ উল্লাসিত হাঁহিটোৱে মোৰ দেউতাৰ হৃদয়ত আঘাত দিয়া নাইনে বাৰু? নেহাই হাহাকাৰ কৰি উঠিল। নেহাৰ দেউতাকে কান্দি কান্দি ক'লে, কি কৈছ আইজনী, ইমান সৰু কথাতে এনেখন কৰিব নাপায় নহয়। নেহাই দেউতাকক বাধা দিলে, এইটো সৰু কথা নহয় দেউতা। মোৰ স্বামীয়ে মোৰ দেউতাক সন্মান নকৰে। কি আপুনি ৰুটি বনাইছিল নেকি? জুচ, ক্ৰীম, পনীৰ, এই সকলোবোৰ ৰান্ধনিৰ কাম। আপুনি উদাৰতেৰে আৰু আপোনাৰ সামৰ্থ্যৰ বাহিৰত খৰচ কৰিছে। যদি কিবা বেয়া হৈছে সেয়া ৰান্ধনিৰ দোষ। তুমি তোমাৰ মৰমৰ ছোৱালীক হৃদয়খন সুদা কৰি বিয়া দিছা। কিমান ৰাতি তুমি কান্দিব নাজানো। মোৰ অবিহনে মা কেতিয়াও ঘৰৰ পৰা ওলোৱা নাছিল। কাইলৈৰ পৰা মা অকলেই বজাৰলৈ যাব পাৰিবনে না নাজানো। যিসকলে নিজৰ পত্নী বা বোৱাৰীক নিবলৈ আহিছে তেওঁলোকে খাদ্যৰ দোষ বিচাৰি পাইছে। তেওঁলোকে বুজি পোৱা নাই যে তুমি মোৰ কোনো বস্তু এটাৰ অভাৱ নোহোৱাকৈ ক'ৰ পৰা কেনেকৈ বিয়া দিছা। দয়াশংকৰজীয়ে শোকত ভাগি পৰিল। নেহাৰ মূৰত হাতখন ফুৰাই ক'লে, ইমান কথা নকবি আইজনী, মই তোমাক লৈ গৌৰৱান্বিত যে তুমি মোৰ ছোৱালী। কিন্তু আই, অনুগ্ৰহ কৰি তেওঁলোকক ক্ষমা কৰিবা। শান্ত হোৱা আইজনী। তেনেতে অবিনাশ আহি দয়াশংকৰজীৰ হাতত ধৰিলে। মোক ক্ষমা কৰিব বাবুজী, ভুল কৰিলোঁ মই। অবিনাশৰ ডিঙিটো চাকৰুদ্ধ হৈ পৰিল। সি কান্দিবলৈ ধৰিলে। তেনেতে ৰাধেশ্যামজী আগবাঢ়ি আহি নেহাৰ মূৰত হাত থৈ ক'লে, বোৱাৰী আনিবলৈ আহিছিলোঁ, কিন্তু ভগৱান বৰ দয়ালু, ছোৱালী এজনীও দিলে আৰু লগতে বুজাই দিলে জীৰ গুৰুত্ব। ভগৱানে মোক কন্যা সন্তান নিদিলে হয়তো তোমাৰ দৰে কন্যাৰ বাবে। এতিয়া বোৱাৰী, এই অবুজন মানুহবোৰক ক্ষমা কৰি দিয়া। তোমাৰ আগত হাতযোৰ কৰিছোঁ। ৰাধেশ্যামজীয়ে সঁচাসঁচিকৈ নেহাৰ আগত হাতযোৰ কৰিলে। লগে লগে নেহাই ৰাধেশ্যামজীৰ হাতখন সাৱটি ধৰি ক'লে, কি কৰিছে বাবুজী, এনেকুৱাখন আপুনি নকৰিব। ৰাধেশ্যামজীয়ে ক'লে, বাবুজী নহয়, দেউতা বুলি কওঁ। নেহাই আৱেগিক হৈ ৰাধেশ্যামজীক সাৱটি ধৰিলে। দয়াশংকৰজীয়ে এনে এগৰাকী কন্যা সন্তান পাই গৌৰৱ অনুভৱ কৰিছিল। এতিয়া নেহা সুখী হৈ শহুৰেকৰ ঘৰলৈ গুচি গৈছিল আৰু এৰি গৈছিল চকুলোৰে তিতি থকা মাক আৰু দেউতাকৰ চকু দুটা। এৰি থৈ গৈছিল কালিলৈকে তাই চিঞৰি থকা দেউতাকৰ চোতালখন। দেউতাকৰ চোতালৰ চৰাইজনী উৰি গৈছিল বেলেগ ঠাইত।
নিজৰ ঘৰ বনাবলৈ। এই কাহিনীটো লিখি থাকোঁতে মই সেই মানুহবোৰৰ কথা ভাবি আছিলোঁ যিয়ে প্ৰথম নিজৰ ছোৱালীক আন কাৰোবাৰ ধন বুলি কয়। কন্যা পিতৃ মাতৃৰ গৌৰৱ আৰু বহুমূলীয়া ধন, আন কাৰোবাৰ ধন নহয়। আমি যেতিয়াই কোনো বিয়ালৈ যাওঁ মনত ৰাখিব যে এজন পিতৃয়ে কিমান হেৰুৱাব পাৰে আৰু কিমান হেৰুৱাই নিজৰ ঘৰখন গল্পটো যদি ভাল লাগিছে সুগন্ধি কৰি আপোনালোকে তোলাটো চেনেলটো ছাবস্ক্ৰাইব কৰি কথা দিব নহয়। আৰু আগলৈ গতিকে শ্বেয়াৰ বন্ধুসকল, কৰিবলৈ যদি নাপাহৰিব। কাহিনীটো ভাল পালে ধন্যবাদ। আপোনালোকে কাহিনীটো শ্বেয়াৰ কৰিব, লগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।